মই কা মুকলিমূৰীয়াকৈ সমৰ্থন কৰিছোঁ। কা মানে হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, অসমীয়াত ইয়াক নাগৰিকত্ব সংশোধনী আইন বুলিব পাৰি। কিয় মই সমৰ্থন কৰিছোঁ এই বিষয়টো যদি মই আগৰ পৰা প্ৰসংগটো আনিব বিচাৰিছোঁ। কা সমৰ্থন কৰা মানেই যে বিজেপিৰ সমৰ্থক এইটো নহয়। মই কিয় কা সমৰ্থন কৰোঁ, মই বিষয়টো আপোনাক অলপমান প্ৰাসংগিক বিষয় হয় এইটো, গতিকে অলপ প্ৰসংগটো আগৰ পৰা আনিলে আপোনালোকে কথাখিনি বুজি পাব। 2019 চনত 19 চনৰ শেষৰ ফালে অসমৰ চৰকাৰ, সেই সময়ৰ বিজেপি চৰকাৰ আৰু অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত অসমৰ জনতাৰ কোলাত কেব নামৰ এখন বিল তুলি দিব বিচাৰিছিল, আৰু সেই বিলখন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেন্দ্ৰত লোকসভাত এই বিলখন উত্থাপন কৰি এই বিলখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ পৰা এক্টলৈ অৰ্থাৎ আইনলৈ পৰিণত কৰিছিল। যদি চাওঁ সেই সময় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জাতীয় নায়কৰ উপাধি গ্ৰহণ কৰি অসমীয়া মূৰত ৰাম টাঙোন দি অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰি বাংলাদেশী নামৰ এচাম বিদেশী লোকক অসমীয়াৰ কোলাত জাপি দিব বিচৰাটোৱে অসমৰ ৰাইজে সেই সময়ত গ্ৰহণ কৰিব পৰা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত সেই সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমৰ চাৰিওফালে কেৱল হিংসা অহিংসা আন্দোলন গঢ়ি তুলিছিল। আমি দেখিবলৈ পাইছিলোঁ অসমৰ সেই সময়ৰ শক্তিশালী সংগঠন ছাত্ৰ সন্থাই নেতৃত্বত অসমৰ জনসাধাৰণক ৰাজপথলৈ আনি অসম চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা, পিকেটিং, প্ৰতিবাদ কাৰ্যসূচী সংগঠিত কৰিছিল। আৰু সেই সময়ত অসমৰ জনতাই সম্পূৰ্ণ আন্দোলনটো ছাত্ৰ সন্থাৰ উদ্যোগতহে হৈছিল, কিন্তু সম্পূৰ্ণ আন্দোলন কেৱল মাত্ৰ অসমৰ জনতাই আন্দোলনটো কৰিছিল। কিন্তু এইখিনিতে এটা কথা মন কৰিবলগীয়া যে যিসকল সেই সময়ত অসমৰ জনতাক ৰাজপথলৈ অনা সকল হৈছে অসমৰ ছাত্ৰ সন্থাৰ নেতাসকল, নেতৃবৃন্দসকলে গুৰি ধৰিছিল সেই কা আন্দোলনৰ। কিন্তু সেই আন্দোলনৰ আগভাগ লওঁতে কোনো এজন ছাত্ৰ নেতাৰ ক্ষতি হোৱা নাছিল, ক্ষতি হৈছিল সাধাৰণ জনতাৰ। কা আন্দোলনৰ ফলত অসমৰ 5জন যুৱক আমি হেৰুৱালোঁ। সেই কথাষাৰ আমি মনত ৰখা উচিত। যেতিয়া আমি কাখন মনত পেলাওঁ বা কাৰ নামৰ আইনখনৰ কথা মনত পেলাওঁ, সেই 5জন যুৱকৰ কথা আমাৰ মনত, আমাৰ বুকুত এতিয়াও খামোচ মাৰি ধৰে। কিন্তু আলোচনা কৰা বিষয়টো এইটোৱে যে যি সময়ত অসমৰ জনতাই কা আমাক নালাগে, কা আমি নামানো বা কা আমাৰ বিলখন সমৰ্থন কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বাক্যবান কৰিছিল, বিজেপি চৰকাৰক ধিক্কাৰ দিছিল, বিজেপি চৰকাৰক উপলুঙা কৰিছিল, আৰু সেই সময়ত সেইসকল ব্যক্তিয়ে এটা সময়ত যিসকল ব্যক্তিয়ে নেকি অসমৰ ৰাইজে বিজেপি চৰকাৰক ধিক্কাৰ দিছিল, বিজেপি চৰকাৰ আমাক নালাগে, বিজেপি চৰকাৰ তুলনা দিছিল, সেই সময়ত যেতিয়া নেকি নিৰ্বাচনৰ আগমুহূৰ্তত সেই সময়ৰ চৰকাৰ, বিজেপি চৰকাৰে অসমৰ ৰাইজক বিভিন্ন আঁচনি, বিভিন্ন টোপ দি, বিভিন্ন লালসা দেখুৱাই অসমৰ ৰাইজক কিনি লৈছিল। কাৰোবাক দিছিল 1200 টকীয়া আঁচনি আৰু কাৰোবাক পাইছিল 30,000 টকীয়া আৰু 50,000 টকীয়া স্বয়ং আঁচনি, লগতে পাইছিল বিভিন্ন ধৰণৰ চৰকাৰী প্ৰলোভন। কিন্তু সেই সময়ত অসমৰ জনতাই সেই 5জন শ্বহীদক অপমান কৰি অসমৰ জনতাই বিজেপিক ভোট দি এটা কথা দেখুৱাই দিলে যে আমি যে ভেকু ভাওনা কৰি আছিলোঁ, যে কা আমি নামানো বুলি ভেকু ভাওনা কৰি আছিলোঁ বুলি কথাটোকে তেওঁলোকে প্ৰতিষ্ঠিত কৰি দিলে। অৱশেষত এটা সময়ত কৈছিল কা নামানো, পিছত গৈ অৱশেষত যে বিজেপি চৰকাৰক ভোট দিয়া মানে কা আমি মানি ললো বুলি কথাষাৰ সিদ্ধান্ত তেওঁলোকৰ মনত বান্ধি ল'লে। চাওকচোন বাৰু, 1200 টকাৰ বিনিময়ত, 30,000 টকাৰ বিনিময়ত নিজৰ জাতিটোক অপমান কৰিলে, নিজৰ জাতিটোক উপলুঙা কৰিলে। গতিকে মই যে প্ৰথমতে কৈছিলোঁ কা আমি মানি ল'ম, কিন্তু
সেইটো কাৰণে মই এতিয়া বৰ্তমান মানি ল'বলৈ বাধ্য হৈছোঁ। প্ৰথমতে কৈছে আপুনি কা আপোনালোকে মানি নল'লে, অৱশেষত আপোনালোকে মানি ল'লে। কিন্তু মই বিজেপিৰ পৰা এটা টোপ পোৱা নাই, আজিলৈকে কোনো পোৱা নাই। সেইকাৰণে পাভলুটি মাৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। চক কা আন্দোলনৰ সময়ত মই ৰাজপথৰ কা আন্দোলনৰ কাৰণে ৰাজপথলৈ ওলাই আহিছিলোঁ। তাৰ বিনিময়ত মোক যথেষ্টখিনি মোৰ শক্তি প্ৰয়োগ কৰিব লগা হৈছিল। হাতত হল্ডিং লগাই, হাতত সেই পতাকাবিলাক লৈ হাতত হাত দাঙি কিনে মই চিঞৰিছিলোঁ, যাৰ ফলত মোৰ ডিঙিত বিষ হৈছিল। আৰু বিষ হোৱাৰ ফলত এটা বেমাৰে মোৰ লগ খাইছিল। বহুত দিন মই কাহি মই থাকিব লগা হৈছিল। গতিকে সেই সময়ত মই বহুত দিন বেমাৰ পৰিছিলোঁ। সেই বেমাৰৰ মোৰ প্ৰভাৱ পৰিছিল, কমে 4 মাহ ধৰি মই বেমাৰত পৰিছিলোঁ। আৰু সেই কা আন্দোলন কৰাৰ মোৰ অৰ্থই নাহিল যে শেষত অসমৰ ৰাইজে কাখন কি বুলি কয় মানি ল'বলৈ বাধ্য হ'ল। মই অত্যন্ত দুখ পাইছিলোঁ, কিয়নো কা আন্দোলনৰ নেতৃত্ব ময়ো লৈছিলোঁ। কা আন্দোলনৰ নেতৃত্ব লোৱাৰ যিজন মানুহ ময়ো এজন আছিলোঁ, গম পাইছিলে নহয়। শেষত গৈ আপোনালোকে যে এনেকুৱা এটা বিশ্বাসঘাতকতা কৰিব বা পাভলুটি মাৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। গতিকে এইবাৰৰ পৰা অসমৰ জনতাই কোনো এজন জনতাই যদি উচতনি যোগায়, মই কোনো এটা আন্দোলনত মই নামি নপৰোঁ, কোনো এটা আন্দোলন মই নকৰোঁ। কিয়নো আপোনালোকে যিকোনো সময়ত ধনৰ বিনিময়ত আপোনালোকে যে পাভলুটি মাৰিব, সেইষাৰ কথা আপুনি কা আন্দোলনৰ সময়তে দেখুৱাই দিলে। বৰ্তমানে কা আন্দোলন হৈছে, কিন্তু কা আন্দোলন হৈ থাকক, মই ৰাজপথলৈ ওলাই নাহোঁ কৈ দিছোঁ। কিয়নো আপোনালোকে কা আন্দোলনৰ গইনা লৈ দুটা ৰাজনৈতিক দলৰ সৃষ্টি হ'ল। কা আন্দোলনৰ গইনা লৈ বিভিন্ন নেতা পালি নেতাৰ জন্ম হ'ল। তাৰ ফলত অসমৰ ৰাইজৰ কি হ'ল? কি পালোঁ আমি? গতিকে যিসকল নেতাৰ কা আন্দোলনৰ ফলত বহুত একাংশ ব্যক্তি যিসকল নেকি ব্যৱসায়ী আছিল, তেওঁলোকৰ লাভ হ'ল, ৰাজনৈতিক নেতাবিলাকৰ লাভ হ'ল। সাধাৰণ ৰাইজে 1200 টকা আৰু 3000 টকাতে সীমাবদ্ধ থাকি নিজৰ আত্মসন্তুষ্টি লাভ কৰিলে। গতিকে আপোনালোকৰ পৰা এই কথা গম পালোঁ যে কা আন্দোলন কৰি আমাৰ অসমৰ ৰাইজৰ কোনো লাভ নহয়। যিকোনো আন্দোলন আপোনালোকে যিকোনো সময়তে পাভলুটি যে মাৰিব পাৰে তাৰ প্ৰমাণ দি দিলে। গতিকে আমি আৰু কা আন্দোলনৰ নাম একো আন্দোলনে নকৰোঁ। অসমত যিয়ে চৰকাৰ নহওক, অসমৰ ৰাইজৰ অসমৰ যিকোনো চৰকাৰে নহওক, কংগ্ৰেছ হওক বা বিজেপিয়ে হওক, এজিপিয়ে হওক, গগৈয়ে হওক, চৰকাৰৰ পক্ষত থাকি চৰকাৰৰ লগত কাম কাজ কৰিম বুলি মই আজিৰ পৰা প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। গতিকে মই চৰকাৰ বিৰোধী নহয়, মই বিজেপি চৰকাৰ বিৰোধী নহয়, অকল বিজেপি চৰকাৰ বিৰোধী, কংগ্ৰেছ চৰকাৰো বিৰোধী নহয়। যিকোনো চৰকাৰ আহে, চৰকাৰৰ পক্ষত থাকি মই কাম কৰিম, অসমৰ উন্নয়নৰ কাৰণে কাম কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। গতিকে অৱশেষত মই কাখন মানি ল'বলৈ বাধ্য হৈছোঁ। ধন্যবাদ।